হেল্ল' গাইজ, ময়ুৰী চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো ভাল বাৰু। সন্ধিয়া সময় ভাবিলোঁ চাহ বা কিবা কফি একাপ খাওঁ। সদায় চাহ খাই থাকোঁ, আজি ভাবিছোঁ অকণমান কফি বনাওঁ। বাচনবোৰ বহুত লেতেৰা হৈছে, মানে বাকীবোৰ ধুলোৱে। এই খোৱা বাচন চাহৰ দুটা সন্ধিয়া সময় চাহ কৰাৰ কাৰণে অলপ লেতেৰা হৈ আছে, বাচন দুটা ধুলোঁ। এক মিনিট, মই মানে তাতে বস্তু অলপ মোৰ হাজবেণ্ডে আনিছিলে বজাৰ কৰি, মই পাহৰি গ'লোঁ। আৰু কি জানেনে, এইটো আমুল। আপোনালোকে সৰুতে বাৰু আমুল খাইছিলেনে? আজি মানে বহুত ইচ্ছা গৈছে। সৰুতে যে সেই আমি আমুল খাইছিলোঁ হাতত লৈ পেলাই চেলেকি চেলেকি, এতিয়া মানে ইমান বয়স হ'ল তথাপিতো সেইটো মুখ এৰিব পৰা নাই। আজি বহুত বছৰৰ মূৰত মন গৈছে মই আমুল আকৌ চেলেকি চেলেকি হাতত লৈ খাম, সেইকাৰণে আমুল এটা আনিব দিছোঁ মই। দুকাপৰ জোখাৰে বনাইছিলোঁ, বাতি লৈছোঁ। এতিয়া কফিখিনি ইয়াতে দি দিওঁ। মই অলপ হেভি কফি খাই ভাল পাওঁ, সেইকাৰণে অলপ হেভি দিছোঁ। হাজবেণ্ডে ইমানতে হেভি ভাল নাপায়, তেওঁক লাইট দিছোঁ সেইকাৰণে। আৰু ইয়াৰ লগত লৈ লৈছোঁ দুখন ডাইজেষ্টিভ বিস্কুট। এতিয়া কফিটো খাই লওঁ দেই ৰাইজ। চাহটো মানে কফিটো খোৱা হৈ গৈছে। এতিয়া ভাবিছোঁ পৰীক্ষা এটা আছে মোৰ, সেইকাৰণে ভাবিছোঁ এতিয়া ভাতটো নাৰান্ধো। সময় হৈছে ৰান্ধাৰ, হ'লেও ভাবিছোঁ ভাতটো এতিয়া নাৰান্ধো, অকণমান পঢ়ি লওঁ, অলপ দেৰিকৈ ৰান্ধিম, নহয় জানো? ঠিক আছে, এতিয়া মই অলপ পঢ়ি লওঁগৈ। ঠাণ্ডাৰ দিন টেবুলত পঢ়াৰ একদমেই ইচ্ছা নাযায়, সেইকাৰণে মই এখন বেড টেবুল কিনি লৈছোঁ। বেডতে বহি আৰামত পঢ়িম। মানে বেগত কিতাপবোৰ ভৰাই পেলাই মাহঁতৰ ঘৰলৈ গৈছিলোঁ, সেইকাৰণে ভাবিছোঁ কিতাপ ইয়াতে সোমাই আছে, ওলোৱাই নাই তেতিয়াৰ পৰা অহাৰ পৰা। এতিয়া গাইজ অলপ সময় পঢ়ি লওঁ, 1-1.5 ঘণ্টামান সময় পঢ়ি লওঁ, তাৰপিছত আকৌ লগ পাম। তাৰপিছত কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। অ'কে গাইজ, পঢ়িলোঁ, 2 ঘণ্টামান সময় পঢ়িলোঁ। এতিয়া ভাত ৰান্ধিবৰো সময় হৈছে। পঢ়ি থাকিলে নহ'ব, যিহেতু ভাতো ৰান্ধিব লাগিব, সেইকাৰণে ব'লক পাকঘৰলৈ যাওঁ। যিহেতু বহুত ঠাণ্ডাৰ সময়, এতিয়া প্ৰায় ৰাতি ভালেখিনি সময় হৈছে, সেইকাৰণে আৰু বিশেষ মানে চব্জি তব্জি খাই থাকিবলৈ ইচ্ছা নাই। আজি ভাবিছোঁ মাৰ ভাত খাম আৰু পিটিকা। মাৰ ভাত আৰু পিটিকা একদম লাইট, আৰু বিশেষকৈ মই ৰাতিৰ খানাটো মানে লাইট হ'লে বেছি ভাল পাওঁ। আৰু 7টাৰ আগত খাব পাৰিলেতো খুব ভাল কথা। চেষ্টা কৰোঁ 7টাৰ আগত খাবলৈ, খাওঁ মাজে মাজে, কিন্তু এইকেইদিন পৰীক্ষাৰ কাৰণে মিলাবলৈ নোৱাৰা হৈছোঁ। মানে পঢ়িব লাগে, তাৰ কাৰণে খাই দিলে সোনকালে টোপনি লাগে, তাৰ কাৰণে মই দেৰিকৈ হ'লেও মানে কিন্তু খোৱাটো লাইট কৰোঁ। সেইকাৰণে আজি ভাবিছোঁ অলপ মাৰ ভাত বনাওঁ আৰু অলপ পিটিকা চিটিকা কিবা কৰি চিম্পলকৈ আজি খাই থৈ দিওঁ। আৰু আজি ভাবিছোঁ আলু পিটিকা খাম, যিহেতু আলু দুটামান গুচাই লৈছোঁ, তাতে কণী দি পেলাই বইল কৰিম আৰু বেঙেনা পুৰিম। আমাৰ ইয়াতে বজাৰত নতুন আলু প্ৰায় ওলাইছে আৰু
কিন্তু দাম বহুত হৈ আছে 50 টকাকৈ কেজি আনিছোঁ আপোনালোকৰ ফালে ওলাইছেনে আৰু দাম কেনেকুৱা হৈছে কমেণ্টত জনাবচোন কণী আৰু আলু কণী দুটা দিছোঁ তাতে আলু দুটাও দি দিছোঁ মই মানে কণীটো বেছি হ'লে আলু পিটিকাত ভাল পাওঁ মানে খাবলৈ আৰু মই যেতিয়াই কণী বইল কৰিবলৈ দিওঁ তেতিয়াই মানে কি কৰোঁ পানীখিনিত 1 চামুচমান বা অলপমান নিমখ দি দিওঁ মানে কণীটো নেফাটে বুলি কয় তেতিয়া কণীটো মানে বেয়া নহয় বুলি কয় দি দিওঁ নাজানো কিমান দূৰ সঁচা কিন্তু মই দিওঁ প্ৰায় মোৰ মানে কণী বইল কৰিলে তেতিয়া মানে কণীটো ভালেই থাকে মই প্ৰায় দেখিছোঁ আপোনালোকে তেনেকৈ কৰেনে জনাবচোন মোক কমেণ্টত এফালে ভাতো উঠাই দিছোঁ কণী আৰু ভাত হৈ যাব আৰু বেঙেনাকেইটা যোগাৰ কৰোঁ বেঙেনাকেইটা পুৰিবলৈ কণী বইল প্ৰায় হৈ গৈছে ভাতটো হৈ গৈছে এই মাৰ ভাত বনালে এটাই কথা কুকাৰটো খুব বেছি লেতেৰা হৈ যায় কণী বইলটো হৈ গৈছে গেছটো অফ কৰি দিওঁ গেছতে বেঙেনাকেইটা পুৰি লৈছোঁ যিহেতু জুইৰ মানে তেনেকুৱা সুবিধা নাই এইটো ঘৰত সেইকাৰণে গেছতে পুৰি লৈছোঁ খাব লাগিব আৰু কিবা কৰি হ'লেও যিহেতু পুৰা বেঙেনা খাই ভাল পাওঁ পিটিকাত দিবলগীয়া গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ মানে ধনিয়া পাত জলকীয়া আদা আৰু পিঁয়াজ যি দিব লাগে গোটেইখিনি ৰেডি কৰি লৈছোঁ তেল আৰু নিমখ দি পেলাই ধুনীয়াকৈ পিটিকি লৈ ভাতটো ৰেডি কৰোঁ এতিয়া ভাত পূৰা গৰমেই হৈ আছে এনেকুৱা ঠাণ্ডাৰ বতৰত আলুৰ পিটিকা বেঙেনাৰ পোৰা এইবোৰ পালে আৰু কি লাগে নহয় গাইজ একদম ধুনীয়াকৈ গৰম গৰম ভাতটো এতিয়া ঠাণ্ডা বতৰত খাই দিওঁ ৰাতিও ভালেখিনি হৈছে আজিৰ ভিডিঅ'টো ইমানখিনিলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আকৌ আগলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ